মই মোৰ ডিজেনাৰেটিভ লাম্বাৰ স্পন্ডিলাইটিছ মোৰ ট্ৰিটমেণ্ট কৰিছিলোঁ আৰোগ্য নগাঁও আৰোগ্যত আৰু মই 10 দিনৰ এটা ফিজিঅ'থেৰাপি লৈছিলোঁ 10 দিনৰ ফিজিঅ'থেৰাপিত এতিয়া মই 80% ভাল পাইছোঁ আৰু আই ডু এক্সপেক্ট 20% মই নিজে কৰিলে ভাল হৈ যাব মানে মই যিখিনি ফিজিকেলি যিখিনি কৰিব লাগে মই কৰিব লাগিব সেইখিনি কৰিছোঁ ইয়াত এক্সিলেণ্ট এটা ট্ৰিটমেণ্ট আৰু এভৰিথিং এক্সিলেণ্ট সকলো ভাল ষ্টাফ ইজ কোঅপাৰেটিভ ডক্টৰ ইজ গুড এণ্ড আপোনালোক আহক ইয়াত আপোনালোকে নিজৰ বিষবিলাক নিৰাময় কৰক আপোনালোকৰ প্ৰব্লেমবিলাক ৰাখি নথব আমাৰ যিটো মানুহ মই 2 বছৰ বা মোৰ দেন 2 years মই ফেচ কৰি আছিলোঁ মই বৰ্তমান ভাল পাইছোঁ আপোনালোক আহক আপোনালোকৰ যাৰ যাৰ পেইন আছে ফিজিঅ'থেৰাপি ল'বলৈ বিচাৰিছে নগাঁৱলৈ নগাঁৱৰ ইনকম টেক্স বিল্ডিঙৰ অপজিটত আৰু ফিজিঅ'থেৰাপি এণ্ড ৰিলিফ মেডিচিন ক্লিনিকলৈ আহক আপোনালোকে নিশ্চয় আপোনালোকৰ বিষৰ জ্ঞান হৈ পাব মোৰ নাম সবিতা কানুংগ মই কুঠিয়াতলি ওচৰত ভেলুগুৰিৰ পৰা আহিছোঁ মোৰ ৰাইট সাইডৰ মিড বেকত ট্ৰিগাৰ পইণ্টৰ প্ৰব্লেম আছিলে আৰু বহুত পেইন আৰু পেইনৰ কাৰণে মানে এই পেইন বহুত পুৰণা আছিলে আৰু বহুত ডক্টৰ তাতো মই গৈছিলোঁ বাট আনফৰ্চুনেটলি মই ইমান ভাল পোৱা নাই তাৰপিছত মই শ্বিলঙতো গৈছিলোঁ গুৱাহাটীতো গৈছিলোঁ তাৰপিছত আমাৰ ৰিলেটিভ এজনে এইটো চেণ্টাৰৰ কথা ক'লে তো মই আহিলোঁ ডক্টৰ শৰ্মা ছাৰৰ লগত কথা পাতিলোঁ শৰ্মা ছাৰে চব মোৰ ৰিপৰ্ট চালে তাৰপিছত ফিজিকেল এক্সামিনেশ্যন কৰিলে কৰাৰ পিছত তেখেতে মোক এইটো ডায়েগনচিছ কৰিলে মোৰ মিড বেকত ট্ৰিগাৰ পইণ্ট প্ৰব্লেম আছে বুলি তাৰপিছত 21 ডেজৰ ট্ৰিটমেণ্ট মোক এডভাইচ কৰিলে আৰু মই এই ট্ৰিটমেণ্টটো ল'লোঁ এতিয়া মই বহুতখিনি মোৰ পেইন অলমষ্ট কমপ্লিটলি মই কিয়ৰ্ড হৈ গৈছোঁ আৰু লাষ্ট ডে মোক কিছুমান ফিজিকেল এক্সাৰচাইজো দেখুৱাই দিলে আৰু মই 100% হোপফুল কি মই 100% মানে কিয়ৰ হ'ম আৰু ছাৰৰ যিখিনি এডভাইচ আৰু যিখিনি ডায়েগনচিছ সেইখিনিৰ কাৰণে মই ৰিয়েলি থেংকফুল আৰু উইচিং এ ভেৰি ব্ৰাইট ফিউচাৰ ফৰ দিছ থেৰাপি চেণ্টাৰ আৰু ইমানতে শেষ কৰিলোঁ মোৰ মাৰ বিশেষ অসুবিধা আছিল মা চিধাকে শুব নোৱাৰে কঁকালটো পোনাব নোৱাৰে ভৰিৰ বিষ কঁকালৰ বিষে মানুহগৰাকীক যথেষ্ট জৰ্জৰিত কৰি তুলিছিলে তাৰপিছত আজি এমাহমানৰ আগতে মই মোৰ মাক এই আৰোগ্য ক্লিনিকলৈ লৈ আহিলোঁ নগাঁও জিলাত আছে আৰোগ্য ক্লিনিকখন আৰু আৰোগ্য ক্লিনিকত আজি এমাহ ধৰি তেখেতসকলে ফিজিঅ'থেৰাপিৰ দ্বাৰাই মাক চিকিৎসা কৰালে আৰু সেই চিকিৎসাৰ ফলাফল আমি সম্পূৰ্ণ খুব সফল হৈছে বুলি ভাবিছোঁ যিহেতু মা এতিয়া 45 মিনিটৰ পৰা 1 ঘণ্টা সময় চিধাকে শুব পাৰে আৰু যিবিলাক বিষ আছিলে সেই বিষবিলাক সম্পূৰ্ণৰূপে নহ'লেও প্ৰায় 80% তেওঁ বিষৰ উপশম পাইছে বুলি আমাক কৈছে আৰু ইয়াতকৈ ডাঙৰ কথা ইয়াত যিসকল কৰ্মচাৰী ডক্টৰ আদি কৰি যিসকল ল'ৰা আৰু ছোৱালী ইয়াত কাম কৰি আছে তেখেতসকলৰ যথেষ্ট বিনয়ী তেখেতসকলৰ ব্যৱহাৰ অত্যন্ত ভাল আৰু আমি সঁচাকৈ সুখী আমি আশা কৰিছোঁ আৰোগ্য ক্লিনিকে আন কিছু ৰোগীলেও যথেষ্ট ধৰণৰ শুশ্ৰূষা আগবঢ়াওক ধন্যবাদ মোৰ নাম মিছেছ তিলু বৰা হাজবেণ্ডৰ নাম নৰেন্দ্ৰনাথ বৰা মোৰ ঘৰ মুৰিকলঙত মোৰ হঠাৎ তাৰমানে এদিন স্পন্ডিলাইটিছ হ'ল তাৰপৰা আহি মই নগাঁৱতে দেখুৱালোঁ নগাঁৱত দেখুৱাই ভাল নোপোৱাৰ কাৰণে মই গুৱাহাটী প্ৰতীক্ষাত গ'লোঁ প্ৰতীক্ষাত গৈ দেখুৱাই পেলাই তাত মোক দৰৱ দিলে আৰু ফিজিঅ'থেৰাপি কৰিব দিলে এক্সাৰচাইজ দিলে তাৰপিছত মই আহি আৰোগ্যত 9 দিন ফিজিঅ'থেৰাপি কৰিলোঁ 25 তাৰিখলৈকে তাৰপিছত ইয়াত মই ভাল পাইছোঁ ভাল পাই মই আকৌ 24 তাৰিখে হায়দৰাবাদ যাবলগীয়া হ'ল হায়দৰাবাদত আকৌ মানে তাৰ অৰ্থপেডিক্স চাৰ্জনক দেখুৱালোঁ অৰ্থপেডিক্স চাৰ্জনে ক'লে আপোনাৰ প্ৰতীক্ষাত দিয়া দৰৱখিনি ঠিক আছে আপুনি আকৌ হেৰি কৰিব ফিজিঅ'থেৰাপি কৰিব আৰু তাত মানে এক্সাৰচাইজ শিকাই দিলে এক্সাৰচাইজ শিকাই দিয়া মতে মই কৰোঁতে এতিয়া ভাল পাইছোঁ আৰু আৰোগ্যত আহি মোৰ আজি 10 দিন আকৌ ল'লোঁ আগতে 9 দিন ল'লোঁ তাৰপিছত আকৌ এতিয়া 10 দিন ল'লোঁ আজি মোৰ শেষ হ'ল মই ইয়াত সকলোকে ভাল লাগিছে মানে গোটেই ষ্টাফবিলাক ভাল লাগিছে কৰ্মচাৰীখিনি ভাল লাগিছে বা ছাৰকো ভাল লাগিছে আৰু ফিউচাৰ যদি মোৰ আহিবলগীয়া হয় মই আহি আকৌ কৰিম আৰু সকলোলৈকে মই ধন্যবাদ থাকিম
মোৰ নাম কুমাৰ চন্দ্ৰ গায়ন, মই মধুপুৰৰ। মোৰ কঁকালৰ আঁঠুৰ আৰু পেশীবোৰ টানি ধৰে, উঠা বহা কৰাত খোজ কঢ়াত অসুবিধা আছিল। আজি ইয়াতে আৰোগ্য চেণ্টাৰতে মই এমাহ ধৰি ফিজিঅ'থেৰাপি কৰাত মই যথেষ্ট আৰাম পাইছোঁ, মানে প্ৰায় 80% মই কিয়ৰ। গতিকে তেখেতসকললৈ এইখিনি চিকিৎসা আগবঢ়োৱাত মই তেখেতসকললৈ ধন্যবাদ জনাই সামৰিছোঁ। মানে পেৰালাইচিছ হোৱা মানুহ ভাল হয়। গতিকে মাক এবাৰ মানে মই ফিজিঅ'থেৰাপি কৰিলোঁ বুলি নিজে মনতে ভাবি পেলাই আৰু এইটো ফিজিঅ'থেৰাপি আহি আপোনাৰ ওচৰত মই মানে গোটেই ৰিপৰ্টখিনি লৈ আহি আপোনাক মই দেখুৱাইছোৱে। দেখুৱাত তেতিয়া মানে আপোনাৰ ওচৰলৈ আহোঁতে মাৰ কণ্ডিশ্যনটো খুবেই বেয়া, একদম মানুহ নোহোৱাকৈ মানে বিচনাৰ পৰা উঠিব নোৱাৰে, লেট্ৰিন যাব নোৱাৰে, ধুব নোৱাৰে, খাৰা হ'বই নোৱাৰে, মুঠতে দুজন মানুহ মানে লাগিবই। গতিকে মই ভাবিলোঁ বোলো যিহেতু মাহঁতক ইমান বুঢ়া হৈ যোৱা নাই, গতিকে যেতিয়া গ'লে তেনেকৈ থাকিব নোৱাৰে, গতিকে মই বোলো মোৰ ফালৰ পৰা আহি চেষ্টা কৰি চাওঁ। গতিকে আপোনাৰ ওচৰতে আহি আপোনাৰ গোটেইখিনি দেখুৱাৰ পিছত আপুনি যেতিয়া আশা দিলে যে 3 মাহ কৰিলে তেখেতৰ ইম্প্ৰুভমেণ্ট হ'ব বুলি পেলাই, তেতিয়া মই আৰু ঈশ্বৰ আৰু আপোনাৰ কথাৰ ওপৰত ভৰসা কৰি মাক লৈ আহিলোঁ। আহি ঈশ্বৰৰ কৃপাত কিন্তু মই আপোনাকো মই মানে বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আপোনালোকৰ গোটেই ষ্টাফখিনিয়ে যিমানখিনি কষ্ট কৰিছে কৰি আৰু গোটেই মানে সেইকাৰণে বেছি ভাল লাগিছে, প্ৰত্যেকজনে তাৰমানে কি নিজৰ ঘৰুৱা পৰিৱেশ তাৰমানে যেনেকৈ মানসিকভাৱে এজন ৰোগীক যেনেকুৱা ধৰক এনকাৰেজমেণ্ট দিব লাগে, প্ৰত্যেকজনে তেনেকুৱা তেওঁলোকে ৰোগী হিচাপে ট্ৰিট কৰে, নিজৰ ঘৰৰ এজন মেম্বাৰ হিচাপে ট্ৰিট কৰিছে যে, আৰু সেইকাৰণে হয়তো মায়ে বেছি সোনকালে কিয়ৰ হৈছে। গতিকে আৰু আগতকৈতো এতিয়া মা বহুত ভাল। আৰু এটা কথা মই একদম নিজে বুজি পাইছোঁ, যিহেতু মাৰ কণ্ডিশ্যনটো খুবেই বেয়া, যেতিয়া ষ্টিক নোহোৱাকৈ মায়ে কেতিয়াও খোজকাঢ়িব নোৱাৰে, কিন্তু ষ্টিক লৈ হ'লেও এতিয়া যিহেতু লেট্ৰিন বাথৰুম সকলোখিনি নিজে কৰিব পাৰিছে, বাহিৰত নিজৰ কাপোৰো নিজে আনিছে। গতিকে সিমানখিনি হ'লেও মই মানে যথেষ্ট বুলি ভাবিছোঁ, নিজৰ কামখিনি কৰি ল'ব পাৰিছে সহজে। আৰু মানে আৰু আশা ৰাখিছোঁ ধৰক মায়ে যদি আৰু ইমানমান হয়তো কৰে, যদি ইয়াতকৈ হয়তো আৰু অলপ ভাল হ'ব। এতিয়া মানে আমাৰ একান্ত মাৰ মানে ব্যক্তিগত অসুবিধাৰ কাৰণে আপোনালোকৰ ট্ৰিটমেণ্ট 2 মাহৰ হৈ গৈছে। গতিকে এতিয়া মানে সেইকাৰণে উপায় নোহোৱাত মানে যাবলৈ ওলাই আহিছোঁ। তথাপি মানে যেতিয়া আৰোগ্য সকলোলৈকে বিশেষকৈ আপোনালৈ ছাৰলৈ মোৰ আন্তৰিক মানে ধন্যবাদ শুভেচ্ছা দিছোঁ। আৰু ক্লিনিকৰ মানে দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ নিচিনা হয়তো যিসকলে হয়তো ইয়াৰ মানে এই ভাল ফলাফলটোৰ কথা নাজানে, সেইকাৰণে তেওঁলোককো মই যদি কাৰোবাক কওঁ মই নিশ্চয় কওঁ। আৰু আকৌ আহিম কোনো কাৰণ মা ভাল কৰি থাকিবলৈ হ'লে আহিবই লাগিব। গতিকে আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মিষ্টাৰ নিৰ্মল চন্দ্ৰ ডেকা, মোৰ ঘৰ আমলাপট্টি BM ৰোড। মই প্ৰায় ডিচেম্বৰৰ 15 তাৰিখমানৰ পৰা কঁকালৰ বিষত ভুগিছিলোঁ। কঁকালৰ বিষৰ পৰা গৈ পেলাই মোৰ বিষ গৈ মানে ভৰিলৈকে গৈছিলে, আৰু অসুবিধা পাই মই এই আৰোগ্য ক্লিনিকলৈ আহিলোঁ, ফিজিঅ'থেৰাপি আৰোগ্য ক্লিনিকলৈ আহি মই ডক্টৰৰ লগত যোগাযোগ কৰি তেখেতে যি পৰামৰ্শ দিলে ফিজিঅ'থেৰাপি কৰাৰ কাৰণে, মই এমাহৰ কাৰণে ফিজিঅ'থেৰাপিৰ কোৰ্চটো ল'ম বুলি ক'লোঁ আৰু আৰম্ভ কৰিলে। আৰু বিশেষকৈ এই ক্ষেত্ৰত অমৰ বৰা তেখেতে মোৰ যিখিনি যত্ন ল'লে সঁচাকৈ মোৰ ভাল লাগিল। গতিকে মই যত্ন কৰিম, আৰু যদি তেনেকুৱা ওচৰৰ পাজৰত তেনেকুৱা যদি কোনোবা ৰোগী ওলায় তেওঁলোকে অনাৰ কাৰণে পৰামৰ্শ দিয়াৰ কাৰণে, গতিকে খুব ভাল লাগিল। গোটেইখিনি যি কৰ্মচাৰী আছে কৰ্মচাৰীৰ লগতে আমাৰ ছাৰজনকো ভাল লাগিল। গতিকে এইখন অগ্ৰগতি লাভ কৰক, ইয়াকে কামনা কৰিম। মোৰ এই ফিডবেকৰ যিখিনি কথা ক'ব লগা আছিলে সেইখিনি কথা সামৰিছোঁ।